কলগছ পুতা পদ্ধতিটো কেনেকুৱা লাগিছে জনাব। ঘৰত কলগছ নাই বাবে ওচৰৰ মানুহৰ ঘৰৰ পৰা কলগছ এডাল কাটিলোগৈ। মাজৰ কলগছ কাটিলোঁ, খুব কষ্টত মানে উলিয়াই আনিছোঁ। চাওক পৰি সৰি কলগছ কাটি উলিয়াই আনিছোঁ ঘৰলৈ। ঘৰ আহি পোৱাৰ পাছত এতিয়া চিপৰাখন আনিছোঁ পদূলিটো মানে গাঁত খান্দিবলৈ। পদূলিতে গাঁত খান্দিব নোৱাৰোঁ, কিয়নো শিল বালি ইটা চব পদূলিৰ সন্মুখত থৈছিলে, থৈ পেলাই ঘৰৰ কাম কৰিছিলে। সেইবোৰে চাগে চব পোত খাই আছে, একদম চিপৰাং নুসুমাই নহয়। কি কৰিম এতিয়া, উপায় নাই। আৰু ওচৰত কোনো মানুহ নাই, আছে মানুহ বহুত আছে, কিন্তু এতিয়া চবেই নিজৰ নিজৰ ঘৰত ব্যস্ত, নিজৰ নিজৰ কাম কৰি আছে। ক'তনো কোনেনো আহি কৰি দিবহি, সেইবাবে নিজে কৰিব ল'লোঁ। আৰু তাৰপিছত ভাবিলোঁ ঘৰৰ কাম কৰা চুটি ৰদবোৰ আছে ন, ৰদ এডাল আনি পুতি ল'লোঁ। পুতি পেলাই কলগছডাল মাজতে সোমোৱাই দিলোঁ। হৈ গ'ল কলগছ পুতা। গাঁত নখনাকৈ কলগছ পুতি দিলোঁ। এনেকৈ আপোনালোকে পুতি পাইছেনে জনাবচোন। তাৰপাছত আকৌ লাগিল চাকি থ'বলৈ কামি। ইফালে দেৰিও হৈছে, কলগছ কাটি পুতালৈকে গধূলি হ'লেই। চাওক লাইট জ্বলাবলগীয়া হ'লে, উপায় নাই আৰু। তাৰপিছত কামি এডাল বনালোঁ, বনাই পেলাই চাকি থ'বৰ কাৰণে এডাল এডালকৈ গোটেইকেইডাল মানে চাকি থ'বলৈ ঠিক কৰি ল'লোঁ। আৰু উপায় নাই, দেউতাক নাহিলে যিহেতু, ছুটি নাপালে আহিবলৈ। এতিয়া ল'ৰা ছোৱালী আশা কৰে দিয়কচোন। আৰু চবৰে ঘৰৰ পদূলিত কলগছ পুতা হৈ আছে। আমাৰ ঘৰত নাই, পাপা থকা হয় গছ পুতিলে হয়, মনলৈ মানে আহিলে হয়, নক'লেও চাগে। সেইবাবে মই বোলো নাই, কৰি দিয়াই ভাল। আৰু কেনেকুৱা লাগিছে জনাব। কলগছ কাটি নিজে